सत श्री अकाल नमस्कार अस्सलामु अलैकुम আকৌ এবাৰ স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ আজি আমাৰ গুৱাহাটী ডে 4 মানে ডে 5 আসলতে আমি শুটিং ডে 4 আজি বাজিল এতিয়া এটা বাজিল ৰুমৰ পৰা জাষ্ট ওলাই আহিছো মানে কোনো ধৰণৰ প্ল্যান নাই শুটিং হ'ব জানো কি হ'ব কেনেকুৱা হ'ব ষ্টৰি একো হাতত নাই এফালে ৰূপম জিএছবিত আহিব ইয়াতে মানে কি আমাৰ জিএমচিত বন্ধু এজন আছে থাকিলে তাৰ এবাৰ খবৰ লৈ আহো মানে তাক এবাৰ মাত দি আহো সেইকাৰণে ওলাই আহিছিলোঁ এতিয়া ব্লগটো আৰম্ভ কৰিলোঁ তাৰপৰা আহি কি কৰোঁ কি নকৰোঁ নাজানো সেইখিনি দেখাম আৰু মোৰ লগত ৰাহুল এফালে আছে ঋষি এইফালে পিছফালে আছে জেমছ গোটেইকেইজন ওলাইছোঁ ওলাই কিনে যাই থাকোঁ বলক কি হয় আজি আকৌ ঘৰতো ওলাম আমি সেইকাৰণে আৰু চাই থাকিব গাইজ জিএমচিত আহিলোঁ তাক মাত দিলোঁ মাত দি কেনে ইয়াতে জিএছবিত আহি পাব আৰু সিহঁতে ফোন কৰিলে এতিয়া তালৈকে যাওঁ শ্বুটিং প্লেচলৈ শ্বুটিংখিনি কৰি ঘৰলৈ ওলাম আৰু মানে শ্বুটিংখিনি কৰি লওঁ চাই থাকিব লোকেশ্যনত আহিলোঁ প্ৰথম ইহঁত আহি পেলাই এইফালে বিক্ৰম ভাই এইফালে আপোনাৰ নামটো ঋষি এইফালে ফটোশ্বুটত ব্যস্ত জেমছে ফটোশ্বুট কৰি আছে ৰাহুলত এইফালে আছে আমাৰ ৰূপম ৰাজ আৰু হিৰোইন সকলোকে স্বাগতম জনাইছোঁ নতুন ভিডিঅ' এটি লৈ আৰু আজি দুজনী ছোৱালী নতুনকৈ আহিছে প্ৰিয়ৰ চেনেলত কাম কৰিব মিষ্টাৰ জিএছবি চেনেলতো কাম কৰিব এই নামটো হ'ল সংগীতা আৰু এইটো হ'ল আজমিৰা আপোনালোকে আগৰ ভিডিঅ' দেখিছে এই দুজনীক আৰু নতুন ভিডিঅ' দেখিব আৰু প্ৰিয়ৰ চেনেলটো নতুনকৈ কাম কৰি আছে আপোনালোকে সকলোৱে চাওক মৰম দিয়ক যাম কেনেকুৱা বৈ ঋষি কেনেকুৱা লাগিছে আজি আৰম্ভণি লেটেই মানে বাজিল ভাল লাগে চালাদ আহিছে বিক্ৰম ভাই গাইজ ইহঁতে শ্বুটিং কৰি আছে বাৰু মোৰ মানে কি গাঁৱৰ পৰা ৰাহুল আৰু মৃদুল আহিছে আহিলে সিহঁতে কৈছে ক'ত আছো মানে তেনেকৈ লোকেশ্যনটো পঠাইছোঁ সিহঁতে তথাপিও পোৱা নাই অলপ তলৰ ফালে নামি যাওক সিহঁত আহি পাইছে ওচৰত যাই কেনে দেখাই আছোঁ সিহঁতক লগ পাই বহুত দিন পিছত 4-5 দিন লগ পোৱা নাই সিহঁতকো লগ পাম আৰু এতিয়া গাইজ কিবাকৈ ফাইনেলি আহি পালে বহুত ঘূৰি আহিছে মানে সিহঁত দুটাই সেইবাবে আৰু ওপৰলৈ যাই আছোঁ মই বহুত নামি আহিলোঁ মানে সিহঁতৰ কাৰণে আকৌ যাই আছোঁ সিহঁতে শ্বুটিং কৰি আছে চাওঁ বলক কেনেকুৱা লাগিছে আজি কেনেকুৱা লগা বুলি কওঁ যোৱাকালিৰ দৰে লাগিছে গাটো ভাগৰুৱা হৈ আছে অলৰেডি কণ্টিনিউ কাম কৰি আছোঁ 5 দিন 4 দিন হৈ গ'ল চ' মানে অকণমান দিগদাৰ আকৌ দিনততো শ্বুটিং কৰি আমি ৰাতি ইডিটিং কৰিব লাগে স্ক্ৰিপ্ট ভাত বনাব লাগে ইফালে পেট বেয়া হৈ গৈছে কিমান কাম থাকে শুব পৰা নাই তথাপি ইমান কষ্ট কৰিছোঁ চ' ছাপোৰ্ট দিব অলপ আপোনালোকৰ কাৰণে কৈছোঁ দেই সকলোৱে চাব কিন্তু দেই সকলোৰে মৰমটো সঁচাকৈ বহুত বিচাৰোঁ আৰু এই মৰমখিনিৰ কাৰণে ইমানখিনি কষ্ট কৰা নাই আচলতে ত' সকলোৱে বুজি পাব চাব বাছ এইফালে ৰাহুলেও কণ্টিনিউ কেমেৰা ধৰিছে কণ্টিনিউ 4 দিন কণ্টিনিউ কৰিছে সিও কণ্টিনিউ লাগি আছে এনেকৈ কৰি আছে কি এইফালে আমাৰ হিৰোইন আৰু হিৰো চলি আছে এইটো আচলতে জিএছবি চেনেলত যাব এইটো কভাৰ কৰি আছোঁ বাৰু কিমানখিনি আগবাঢ়িব পাৰিম চাওঁ বাৰু শেষ কৰিব লাগিব আজি তেনেকৈ নহওক চাই থাকিব মই কি হয় ওচৰত বিয়া এখন আছে ই তাতে আহিছে মই কি হ'ল মই বিয়া খাবলৈ আহিছিলোঁ তাই বিয়াত নগ'লে মাংস নাই কাৰণে আৰু মই বিয়া খাবলৈ আহিছিলোঁ কিন্তু কি হ'ল জানেতো পইচা লগত কাম কৰোঁ মই মানে ইহঁতে ক'লে যে আমাক এটা স্পট বয় লাগে সেইকাৰণে কামবিলাক কৰি আছোঁ স্পট বয় হিচাপে থেংক ইউ স্পট বয় দেখি বুজি পাইছে যিহেতু বুজিটো পাইছেই তো আজি আমাৰ তেখেত ডিৰেক্টৰ হয় লগতে চবকেইটা আমি ইয়াতে বহুকেইজন আছোঁ 10জনৰ ওপৰত আছোঁ কিন্তু ষ্টেণ্ডাৰ্ডত আহিছে এইজন
একদম ষ্টেণ্ড একচুৱেলি আমাৰ হিৰ'জনে পিন্ধি আছিলে মোক অকণমান পিন্ধিব ষ্টেট মানুহ এইজন আমাৰ হিৰো আজি কি ক'বা কেনেকুৱা লাগিছে অভিয়াছলি বহুত ভাল লাগিছে নতুনকৈ কাম কৰিছোঁ এইটো টিমৰ লগত বহুত ভালকৈ ভাল লাগিছে চাগে তোমাৰ ডেফিনেটলি বঢ়িয়া ভাল কৰিছে বঢ়িয়া কৰিছে আমাৰ পিছফালে বন্ধু এজন আছে নামটো কি আছিল তোমাৰ ৰাহুল তেওঁ একচুৱেলি মোবাইলটোকে পালে হ'ব ছোৱালী কেনেকৈ পালে মই নাজানো আৰু মানে নিজৰ মোবাইলটো অফ হৈ গৈছে পাৱাৰ বেংক বিচাৰি আছে গতিকে মোবাইলটো এতিয়া ভালকৈ চলাব পৰা নাই ছোৱালী কেনেকৈ চলাব এইজনৰ কথা কৈছিল গাই এইজন ৰাহুল চিনি পায় ৰাহুলৰ কথা কৈছে সুন্দৰ লোকেশ্যনৰ তাত শ্বট লৈ আছে বাৰু ৰূপমে ডিৰেকশ্যন কৰি আছা তেওঁলোকে শ্বট লৈ আছে ধুনীয়া যাইছোঁ ওপৰত কিমান কি দেখাব পাৰিছোঁ আজি নাজানো আৰু ব্লগটো কিমান বাৰ দিব লাগে যা অসমত যোৱা বহুত দেখা পাইছোঁ শ্বুটিংটো পেক আপ এতিয়া যাম আজি 4-5 দিন কথা গম নাপালোঁ আজিতো ঘৰতে যাম আজি ঘৰত যাম বহুত দিনৰ পিছত লগ পাইছিলোঁ গুৱাহাটীত আৰু খুব বেয়া লাগিব বহুত দিনৰ মূৰত যিহেতু লগ পাইছিলোঁ কাম কৰিলোঁ একেলগে আৰু গোটেইখিনি টাইমে মানে আমি আছিলোঁ ৰাতিলৈকে একেলগে আছিলোঁ এইকেইদিন কেনেকৈ টাইমবিলাক গ'ল গমেই নাপালোঁ খুবেই ভাল লাগিছে লগ পাই আৰু খুব ভাল পাওঁ মই ইউটিউবাৰ হিচাপে আৰু পাৰ্চনেলি খুব ল'ৰাজন খুব ভাল আৰু বহুত কিবা কিবি ধেমালি কৰিলোঁ আপোনালোকৰ মাজত কোনো চিৰিয়াছ নলাব জাষ্ট ফানি আৰু এই নতুনকৈ এটা চেনেল খুলিছে আকৌ আপোনালোক বাৰে বাৰে এইখিনি কথা কৈ আছোঁ মই সকলোৱে চাব মৰম দিব কিন্তু এই মৰমৰ দৰকাৰ কিন্তু বহুত কাম কৰে দেই বহুত কষ্ট কৰে নমস্কাৰ আজি বহুত ভাল লাগিল তো ইয়াক অকণমান মৰম দিব আৰু ভিডিঅ'বিলাক আকৌ বহুত ধেমালি কৰিলোঁ কেনেকৈ শ্বুটিং কৰে অকণমান দেখাবলৈ আমি আপোনালোকক প্ৰয়াস কৰিছোঁ আৰু ভাগৰ লাগিছে যিয়ে নহওক যিমানখিনি ভিডিঅ' কৰিলোঁ আপোনালোকৰ মাজত খুব সোনকালে আমি আপলোড কৰিম পিৰ ফেইলাৰ বুলি এটা ইউটিউব চেনেল আছে সকলোৱে যাওক এতিয়াই গৈ পিনে ছাবস্ক্ৰাইব কৰক লাইক কৰক আৰু যিমান পাৰে বন্ধুবৰ্গৰ লগত আপোনালোকে শ্বেয়াৰ কৰক মিষ্টাৰ JSB আছে সকলোৱে চেনেলটো চাওক গৈ পিনে যিমান পাৰে শ্বেয়াৰ কৰক আৰু কামবিলাক ধুনীয়াকৈ চাওক থেংক ইউ চাব বাৰু ধুনীয়া গাইজ মানে কি শ্বুটিঙৰ পৰা আহিলোঁ আহি এতিয়া ৰুমত আহিছোঁ আহিলে আমাৰ গোটেইকেইজন আছে সিহঁতকো ৰাখি থৈ দিছোঁ মানে একেলগে যাম ঘৰত বেয়া লাগিছে মানে অলপ 5 দিন কেনেকৈ গ'ল গম নাপালোঁ সঁচা কথা আমি জেমছ আৰু আব্দুলক খুব মিছ কৰিছোঁ জেমছ আৰু আব্দুলক মিছ কৰিম ইয়াৰ ৰুমতে আছিলোঁ আব্দুল মতলব ঋষি মানে সিহঁতৰ বেয়া লাগিব কাৰণে সিহঁতেও আজি ঘৰত যাব ঘৰত যাই কালি আহিব আকৌ আহি থাকিব আৰু এতিয়া আমি ঘৰলৈ যাওঁ গোটেই এইফালে গোটেই পেক কৰিলোঁ পেক কৰি গাড়ীত ভৰাইছোঁ ঘৰলৈ যোৱাটো নেদেখাওঁ কিন্তু মোবাইলত চাৰ্জ নাই এইফালে ঋষি চাহ বনাই আছে মিছ কৰিম হাই সকলোকে মিছ কৰিম সঁচাকৈ ইহঁতক আৰু বহুত ভাল লাগিছে কাম কৰি একেলগে সঁচাকৈ কেতিয়া সময়টো পাৰ হৈ গ'ল গমেই নাপালোঁ মানে কাম কৰি ভাল লাগিছে বহুত ভাল লাগিছে মানে সময়খিনি কেনেকৈ পাৰ হ'ল সঁচা কথা গম নাপালোঁ আৰু ইমানখিনি হেল্প কৰিছে এই 5 দিনত নন ষ্টপ আমাৰ লগত আছে বহুখিনি হেল্প কৰিছে তাৰ বাবে থেংক ইউ আকৌ আহিম আমি সোনকালে এইখিনি মৰম সদায় থাকিব নিশ্চয় মই যিমান পাৰোঁ আছোঁ লগত তহঁতৰ বহুত বেছি হেল্প কৰিছে ভালকৈ আগুৱাই যা বাৰু সকলোৱে ছাপোৰ্ট কৰিব দেই সকলোৱে মৰম দিব সঁচাকৈ কৈছোঁ সঁচাকৈ বহুত কষ্ট আছে এই ভিডিঅ'বিলাকৰ বেকগ্ৰাউণ্ডত কিমান কষ্ট হয় কি ক'ম মানে আৰু মৰম দিব দেই বাৰু ভিডিঅ'টো এতিয়া ইয়াতে শেষ কৰিছোঁ লগ পাম এটা নতুন ভিডিঅ'ৰ লগত তেতিয়ালৈ বাই বাই